শ্ৰী অভিজিত দত্ত। মোৰ ঘৰ নাৰায়ণপুৰৰ পাণবাৰী। মই দীপেন বৰুৱাদেৱৰ কোনে আজি আবেলি গানটো গাবলৈ চেষ্টা কৰিছোঁ। কোনে আজি আবেলি মৰম দিলেহি তুলি, কোনে আজি আবেলি মৰম দিলেহি তুলি, এই বেলুনে ৰঙা বেলুনে দূৰণিৰ মেঘলৈ আকাশৰ বুকুলৈ, তেনে বেলুনত উঠি জোনলৈ ওলোৱা, জোনৰে পিঠিতে তবলা বজোৱা, বাৰু যাম এতিয়া পিকনিক খাম এতিয়া, তোমাৰে বেলুনটি ডাঙৰকৈ সজোৱা। নামি আহিবা কেনেকৈ মনত পৰিলে ঘৰলৈ, নামি আহিবা কেনেকৈ মনত পৰিলে ঘৰলৈ, এই মাটিয়ে টানি আনিব মায়া জৰিৰে আকৌ মাতিব। আকাশে যদি তৰাৰে ফুলৰে জিলিকা পাপৰি দিয়েহি ছটিয়াই, আমি বন ফুলৰে চিনাকি সুৰভি আকাশৰ টিঙলৈ নিম যেন উৰুৱাই। এতিয়া গুণগুণাব কৰেনো মৌ-মাখি, এতিয়া গুণগুণাব কৰেনো মৌ-মাখি, আমি নাজানো আমি নাজানো ময়ো নাজানো কোনেও নাজানে। কোনে আজি আবেলি মৰম দিলেহি তুলি, কোনে আজি আবেলি মৰম দিলেহি তুলি, এই বেলুনে ৰঙা বেলুনে দূৰণিৰ মেঘলৈ আকাশৰ বুকুলৈ, এই বেলুনে ৰঙা বেলুনে দূৰণিৰ মেঘলৈ আকাশৰ বুকুলৈ। ধন্যবাদ।